ৰঙিয়াৰ ৰেজিনা হলগৈ অনন্যা দেউৰী। ধৰ্ম সলনি কৰি পূৰ্বৰ ৰেজিনা বেগম হ'ল অনন্যা দেউৰী। সম্পূৰ্ণ হিন্দু ৰীতি নীতি অনুসৰি সলনি কৰিলে নিজৰ ধৰ্ম। নগাঁৱৰ জখলাবন্ধা সত্ৰত ৰেজিনাই গ্ৰহণ কৰিলে সনাতন ধৰ্ম। ৰঙিয়াৰ ৰেজিনা হলগৈ ধৰ্ম ত্যাগ কৰি অনন্যা দেউৰী। ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰীধাৰী ৰেজিনাই স্ব-ইচ্ছাই গ্ৰহণ কৰিলে জখলাবন্ধা সত্ৰত সনাতন ধৰ্ম। এতিয়াৰ পৰা ৰেজিনা বেগম হ'বগৈ অনন্যা দেউৰী। ইছলাম ধৰ্মৰ প্ৰতি কেইবাটাও দুখ আঙুলিয়াই ৰেজিনাই গ্ৰহণ কৰিলে সনাতন ধৰ্ম। সনাতন ধৰ্মৰ সংস্কাৰৰ প্ৰতি আকৃষ্ট হৈ হিন্দু ধৰ্ম গ্ৰহণ কৰা বুলি মন্তব্য পূৰ্বৰ ৰেজিনা বেগম, বৰ্তমানৰ অনন্যা দেউৰীয়ে। হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ ৰেজিনাই সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীৰ লগত যোগাযোগ কৰিছিল। তাৰ পিছতেই গুৱাহাটীলৈ আহিছিল যুগল চন্দ্ৰ দেৱ গোস্বামী। কিন্তু গুৱাহাটীলৈ অহাৰ সময়ত ৰেজিনাৰ একাংশ সম্পৰ্কীয় লোকে সনাতন ধৰ্ম গ্ৰহণ কৰাত বাধা আৰোপ কৰিছিল। তাৰ পিছত পুনৰ নগাঁৱলৈ গুচি গৈছিল সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামী। কিন্তু সকলো বাধা নেওচি ৰেজিনা বেগম নগাঁৱত উপস্থিত হৈছিলগৈ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীৰ কাষত। আৰু নগাঁৱতেই আইনী ৰীতি নীতি অনুসৰি ৰেজিনাই মুছলমান ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। নাম ৰাখিলে অনন্যা দেউৰী। মই কণ্টিনিউ এই কামটো কৰিয়ে আছোঁ। আজি এতিয়ালৈকে প্ৰায় মই 1100মান ল'ৰা ছোৱালী হিন্দু ধৰ্মলৈ তেওঁলোকক দীক্ষা দিছোঁ। এই ছোৱালীজনীৰ ঘৰ হ'ল ৰঙিয়াত আৰু তেওঁ খুব বহুত বিদ্বান। তাৰপিছত তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিব বিচাৰিলে। পৰহি দিন মোক ফোন কৰিছিলে। ফোন কৰি কৈছে আপুনি গুৱাহাটীলৈ আহিব পাৰে নেকি? মই নিশ্চয় যাব পাৰিম। তাৰপিছত মই বিশ্ব হিন্দু পৰিষদৰ ঘন মহন্তক, মৰিগাঁও জিলাৰ যিজন প্ৰবন্ধক, তেওঁক লগত লৈ মই তালৈ গ'লোঁ। যাওঁতে কি হ'ল, মুছলিমৰ ইক'ছিষ্টেমটো খুব ষ্ট্ৰং। আমি যোৱা গম পালে নেকি, গম পাই আমাক বহুতে পিছা কৰিলে। পিছা কৰাৰ কাৰণে আমি খুব কায়দা কৰি তাৰপৰা গুচি আহিলোঁ। গুচি পেলাই তাই ছোৱালীজনী আকৌ ফোন কৰিলে যে আপোনালোক গ'লগৈ কিয়? মই বোলো আমাৰ কিবা এটা অসুবিধা হ'ল। বোলে মই গম পাইছোঁ, মোলৈকো তেনেকুৱা আহিছে, কিন্তু মই কালিলৈ ৰাতিপুৱাই 7টা বজাত আপোনালোকৰ তালৈ যাম। তেওঁ তেনেকৈ 7টা বজাত আহিছে। আহি পেলাই মোক ক'লে মই হিন্দু ধৰ্ম গম। মই বোলো শুনক, এইবিলাক এটা ফৰ্মেলিটি আছে। যেনে কোৰ্টত এখন এফিডেভিট কৰিব লাগে, আৰু এই এফিডেভিটখন কৰাৰ পিছত মই কামখিনি কৰিম। আৰু আমাৰ নিজৰ কমিটিৰ তেনেকুৱা কিছুমান ফৰ্মেলিটি আছে, সেইখিনি লগে লগে কৰিলোঁ। কৰি হোমযজ্ঞ কৰি তেওঁক শৰণ দিলোঁ। দিয়াৰ পিছত উদ্ধাৰ কৰি চাৰ্টিফিকেট দি দিলোঁ। একদম 100%। তেওঁ লগত গাৰ্জেন এজন আহিছে। অকল গাৰ্জেন এজন তেওঁ কলিক। ছোৱালীজনী ৰঙিয়াত। এই নাই কোৰ্টৰ পৰা আমি বিদায় দিওঁতে 2টা বজাত বিদায় দিছোঁ। কোৰ্টত এফিডেভিট কৰিছোঁ, আগতে কৈছোঁ। কিন্তু তেওঁতো মেজিষ্ট্ৰেটৰ ওচৰত খাৰা হ'ব লাগেতো, মই লগত লৈ গৈছোঁ, খাৰা কৰিছোঁ। আপুনি অসমীয়া নাম কিবা দিছেনে? হিন্দু নাম কিবা দিছোঁ। তেওঁৰ নামটো নিজেই চিলেক্ট কৰিছে। তেওঁৰ নাম হৈছে অনন্যা দেউৰী। তাৰমানে এই আখৰে ল'বলগীয়া হয়। তেওঁ মুছলিম নামটো এই আখৰ আছিল। কৈছে এই আখৰৰ ওপৰত মই নিৰ্বাচন কৰিছোঁ অনন্যা দেউৰী। আপুনি সত্ৰৰ ফালৰ পৰা কিবা প্ৰমাণ পত্ৰ দিছোঁ। প্ৰমাণ পত্ৰ দিবই লাগিব, নিদিলেতো নহ'ব। আৰু কিবা ভিডিঅ' এভিডেন্স ৰাখিছে নেকি? ৰাখিছোঁ। আছে। হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ কিবা কাৰণ তেখেতে কৈছে নেকি? কাৰণ এইটো এটা গ্ল'বেল ৱাইজ ৰিভলিউশ্যন হৈছে। অকল আমাৰ ইয়াত বুলিয়ে নহয়,
আপোনালোকে খবৰ ল'লে গম পাব গোটেই ৱৰ্ল্ডত নতুন যুৱচাম আৰু যুৱতীবিলাক হিন্দু সনাতন ধৰ্মলৈ ধাবিত হৈছে। ইয়াৰ কাৰণ এটাই মই দেখিলোঁ, মানে কোনো ধৰ্মক মই এগেইনষ্ট নকৰোঁ। আমাৰ হিন্দু ধৰ্মত মহিলাসকলৰ যিটো পাৱাৰ আৰু যিটো তেওঁলোকে পৈতৃক সম্পত্তিৰ অধিকাৰ পায় আৰু স্বামীৰ মৃত্যুৰ লগে লগে স্বামীৰ সমস্ত সম্পত্তিৰ অধিকাৰ হয়, আৰু আমাৰ সমাজত আমাৰ উত্তৰাধিকাৰী সূত্ৰে বাপেকৰ সম্পত্তি জীয়েকে যিমান পায় পুত্ৰেও সিমান পায়। আৰু এডুকেশ্যনৰ ক্ষেত্ৰত আমাৰ ছোৱালীবিলাকে যিমান পঢ়িব বিচাৰে তেনেকৈ পঢ়িবলৈ দিয়ে, আৰু ফ্ৰীনেছ আছে, কোনো ধৰণৰ আৱৰণৰ মাজত থাকিব নালাগে। এই যিটো স্বাধীন শৈলী আৰু স্বাধীন চিন্তা, এই চিন্তাটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে সমগ্ৰ পৃথিৱীৰ খ্ৰীষ্টিয়ান আৰু মুছলিম বা অন্য তেনেকুৱা ইজৰাইলী কিছুমানো হৈছে, এইবিলাকে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। মোৰ ওচৰত এতিয়া প্ৰায় 100খন আবেদন আছে, কিন্তু মোৰ বৰ্তমান আৰ্থিক অৱস্থাটো খুবেই বেয়া। এটা অনুষ্ঠান কৰোঁতে মিনিমাম 50,000 টকা লাগে। যিখিনি মানুহ খোৱা বোৱা, মোৰ ইয়াত থকা কৰ্মচাৰীৰ পইচা, সেইখিনি কৰিব পৰা নাই। গতিকে মই কিছুমান কাম অলপ পিছুৱাই দিছোঁ, কিন্তু হিন্দু ধৰ্মলৈ বহুত আহিবলৈ আগ্ৰহী। নিউজ ডেস্ক, জনগণ বাৰ্তা।